ছয়গাঁৱৰ ঘোঁৰামাৰাত আটক এজন ড্ৰাগছ ব্যৱসায়ী। জোৰশিমলী আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ীক। 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক ব্যৱসায়ীজন। ৰাইজৰ সহযোগত আটক ড্ৰাগছ ব্যৱসায়ী। কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলী আৰক্ষী চকীৰ অধীনস্থ ঘোঁৰামাৰা পথাৰ মেলেজুৰি বজাৰত জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি দাসৰ নেতৃত্বত যোৱা নিশা ৰাইজৰ সহযোগত খেদি আটক কৰে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ী। ড্ৰাগছ ব্যৱসায়ীজন মহিমাৰী গাঁৱৰ হাৰুনাল ৰছিদ বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল এই ব্যৱসায়ীজনে। স্থানীয় ৰাইজে বহুদিনৰে পৰা পিছা কৰি আছিল যদিও ধৰা পৰা নাছিল চতুৰ ব্যৱসায়ীজন। শনিবাৰে নিশা জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি দাসৰ নেতৃত্বত ৰাইজৰ সহযোগত আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এটা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ীজনক জোৰশিমলী আৰক্ষীয়ে জেল হাজোলৈ প্ৰেৰণ কৰিছে। ছয়গাঁৱৰ ঘোঁৰামাৰাত আটক এজন ড্ৰাগছ ব্যৱসায়ী। জোৰশিমলী আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ীক। 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক ব্যৱসায়ীজন। ৰাইজৰ সহযোগত আটক ড্ৰাগছ ব্যৱসায়ী। কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলী আৰক্ষী চকীৰ অধীনস্থ ঘোঁৰামাৰা পথাৰ মেলেজুৰি বজাৰত জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি দাসৰ নেতৃত্বত যোৱা নিশা ৰাইজৰ সহযোগত খেদি আটক কৰে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ী। ড্ৰাগছ ব্যৱসায়ীজন মহিমাৰী গাঁৱৰ হাৰুনাল ৰছিদ বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল এই ব্যৱসায়ীজনে। স্থানীয় ৰাইজে বহুদিনৰে পৰা পিছা কৰি আছিল যদিও ধৰা পৰা নাছিল চতুৰ ব্যৱসায়ীজন। শনিবাৰে নিশা জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি দাসৰ নেতৃত্বত ৰাইজৰ সহযোগত আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এটা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ীজনক জোৰশিমলী আৰক্ষীয়ে জেল হাজোলৈ প্ৰেৰণ কৰিছে।